আৰু ফাইনেলি ঘৰলৈ আহি পুৰা ধান কাটি আছো দেই সঁচাকৈ কাটিছোঁ আকৌ মই ধান এই ৰ'দটো লৈয়ে মজা লাগে এই যে কিমান স্পীডত কাটিছোঁ গাঁৱৰ ল'ৰা যেন আমি কাট 300 টকা দৰমহা এদিনত 300 টকা খাই বৈ ৰাতিপুৱা চাহ ৰুটি মায়ে 1:30 বজাত ভাত মায়ে 300 টকা মোক দিব মানে আজি 300 টকা মই হাজিৰা দেই মানে ভাত পানী খাই বৈ একদম পুৰা 300 টকা হাজিৰা খালি এটাই বস্তু নাজানো পেপাৰটো বনাব নাজানো পেপাৰটো কেনেকৈ বনাই জানো পেপাৰ বনালে মন টকাব লাগে নি কি মন্ত্ৰ এইফালে আমাৰ মায়ে সেই পেপাৰ বনাব বোলে বাজিব নে মাটো বাজিব হে বাজে মানে হেৰিডাল অকণ বেয়া হ'লে ভাল হ'ব লাগে কি ভাল হ'ব বজাব এটা নাবাজিলেই নহয় এই হেৰিডাল কৃষ্ণ ভগৱানে যেনিবা বজাব পেপাৰ আৰু চোকা ৰ'দত আমি পথাৰ মাজত বজাবা একেচাতে বাজিলে দেই এয়া ঘৰৰ কচু মই ওপৰতে জাপ মাৰিছোঁ আচলতে মই ভাত খাবলৈ অহা নাছিলোঁ এয়া বেঙেনা সৰহ হ'লে এইফালে মায়ে পূৰা দি আছে পথাৰত সেইবিলাক খুৰীয়ে দি আছে মানে মাহঁতে এইফালে একদম প্লেটতে খাই আছে পূৰা আৰু সেই মানে মোক আৰু দুখ নাই মই নাজানো পাহৰি থাকিলোঁ আচলতে পপাই মনত ভৰাই পইচা থালি নানিলোঁ মাহঁতে সেই প্লেটতে ভাত খাইছে আৰু এনেকৈ পথাৰত খোৱা সোৱাদটোৱে বেলেগ ন এইফালে নেমু লোকেল জলকীয়া ঘৰ জলকীয়া পাৱাৰ আছে আৰু ৰ'দত পূৰা মই ধান কাটি আছোঁ দেই পুখুৰী বহুত দ মাছ এটাও নাই সেই বাল্টিঙত সেইকেইটা মাছে কোনে কোনে এনেকৈ পথাৰত মানে ভাত খাই ভাল পায় কমেণ্ট কৰি যাব এগাল লৈ লৈছোঁ খাব নোৱাৰোঁ কিন্তু হাঁহলৈ লৈ যাম ঘৰলৈ অহাৰ পৰা হাঁহ দিয়াই নাই একদম পূৰা তেল ফাটি আছে হাঁহৰ খাবগৈ লাগিব ঘৰৰ বেঙেনা নেমু একদম যিবোৰ মানে খাইছোঁ চব চাউল তাউল চব প্ৰতিটো ঘৰ অকল মিঠাতেলকণহে বাহিৰ এইটোৱে গাঁৱৰ এইটোৱে আৰু ফাইদা খাটি জলকীয়া দেই বহুত জ্বলা আৰু লাষ্টত টেঙাটো এইটো মাৰি দিয়া এইটো সিঁচিব লাগিব ঢেৰ মাছ আছে এইটোত ডাঙৰ ডাঙৰ মাছ আছে খালি দ মজা কালি ধান কাটিলোঁ আজি এইফালে সখী আহি গ'ল আৰু আমাৰ এইফালে প্ৰায় ধান কাটিবলৈ মানে চব আছে কিন্তু আমাৰ পূৰা পকিলেই পকি আৰু এতিয়া গাড়ীত সখী গাড়ীত উঠাই আছোঁ আৰু ন খাবলৈ নাপাওঁ যিহেতু যাবই হ'ল আৰু অনিলা ন খাবলৈ নাপাওঁ মই
আপোনালোকে খাব হাঁহ মায়ে হাঁহ কোমোৰা থৈ দিছে তাৰ আগতে দবাই যাম আৰু চাৰিওফালে দেখিছে পথাৰ একেবাৰে সোণালী হৈ আছে আৰু সেয়াই ঘৰত আহি এনেকৈ ধান চপোৱা খেতি কৰা সোৱাদটোৱে বেলেগ আৰু ঘৰৰ চাউললৈকে হ'ব নোৱাৰে এইফালে পূৰা উঠাই আছোঁ গাড়ীত এইফালে অনিল দা আহি আছে অনিল দা এবাৰ ন গ'ল মোৰ ভাগৰ বেয়া লাগিব নহয় নাই খাবই লাগিব ন আগতীয়াকৈ খাব লাগিব হয় নাই অনিল দা খাব লাগিব হাঁহে কোমোৰাই বায়ে দিব লাগিব আজৰি হ'ব লাগিব এইফালে ডাঙৰি হৈ গ'ল আৰু সেইফালে সখী একদম ডাঙৰ গধুৰ জাল এখন লৈ আহিছে জাল বহাব লাগিব আজি লৈ আহিলে কি আজি খাব লাগিব ন আৰু ইয়াত একেবাৰে পূৰা ডাঙৰ পূৰা মানে হাঁহি আছে মাছে পথাৰৰ মাজত এইটো পানী হয় কাৰণে ইয়াত থাকে আৰু এইটো বহুত দ অকণমানি জাল নহ'ব একদম আৰু ফাইনেলি বহা নাছিলে গৰৈ এটা কাৰৈ এটা কালি মাৰিছিল ন ডাঙৰ জাল লাগিব মই তোমাক ফোন কৰাহেঁতেনে ভাল আছিল এনেকুৱা আহিলেই হ'ল আৰু জাপানী কাৰৈ নেকি ইমান ডাঙৰ 5 কেজি ওপৰত আছে নি মই কালি সখী তোমাৰ জালখনৰ কাৰণে ভাল যিসকলে ভিডিঅ'টো শেষলৈকে চাই আছে আপোনালোকক বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ আৰু মোৰ ব্লগসমূহ আপোনালোকে সকলোৱে জানে ব্লগ লৈ আপোনালোকৰ আগত আহোঁ তাৰ মাজত আপোনালোকে ইমান ধুনীয়াকৈ মৰম আশীৰ্বাদ কৰে তাৰ বাবে সকলোকে অন্তৰৰ পৰা পুনৰ ধন্যবাদ ভগৱানে আপোনালোকৰ পৰিয়ালসমূহ সদায় ভালে ৰাখক আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে আজিলৈ সকলোকে বাই বাই